প্ৰতিখন চৰকাৰেই টাই আহোমৰ এই জনজাতিটোক তেওঁলোকে আভুৱা ভৰি আহিছে। তেওঁলোকে জনজাতিকৰণ সম্পূৰ্ণ এই বিষয়টো তেওঁলোকে ৰাজনীতিকৰণ কৰিছে, ৰাজনীতি মেৰ পাকত ভৰাই পেলাইছে। জাকত থকা সকলো হাতীয়ে হাতী, কিন্তু এই আহোমখিনি কেনেকৈ হাতী নহ'ল? আমাক যদি টাই আহোম জনগোষ্ঠীটো মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি আৰু জংগী আন্দোলন কৰি তুলিবৰ কাৰণে আমি অসম চৰকাৰক সকিয়নি দিছোঁ। জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদ অসমে বিজেপি চৰকাৰৰ বিৰুদ্ধে হাতত লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে টাই আহোম যুৱ পৰিষদ অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। বিজেপি চৰকাৰে টাই আহোম যুৱ পৰিষদ অসমৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। বিজেপি চৰকাৰক দীৰ্ঘদিনৰে টাই আহোম যুৱ পৰিষদ অসমে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, টাই আহোমসকলক স্বাৰ্থ শাসন প্ৰদান কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছিল। কিন্তু বিজেপি চৰকাৰে টাই আহোম যুৱ পৰিষদ অসমৰ সেই দাবীসমূহক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি টাই আহোম যুৱ পৰিষদ অসমৰ বিষয়ববীয়াসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অতি শীঘ্ৰেই টাই আহোম যুৱ পৰিষদ অসমৰ দাবীসমূহ পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে। আজি আমাৰ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আমি টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু সমূহ আঞ্চলিক সমিতি, মহিলা সমিতি লগতে আমি অৱস্থান ধৰ্মঘট দুঘণ্টীয়া কাৰ্যসূচী ল'লোঁ। আৰু এই আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছে আমাৰ টাই আহোম জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰক, আৰু অতি শীঘ্ৰে আমাৰ টাই আহোমক জনজাতিকৰণৰ দাবী আমি উত্থাপন কৰিছোঁ। আমাক যদি টাই আহোম জনগোষ্ঠীটো মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি আৰু জংগী আন্দোলন কৰি তুলিবৰ কাৰণে আমি অসম চৰকাৰক সকিয়নি দিছোঁ। এয়াই মোৰ বক্তব্য। আৰু অন্য এটা প্ৰসংগলৈ আহোঁ, শেহতীয়া দেখিছে অসমৰ পৰিস্থিতি, বেংগলী ফেডাৰেশ্যন আৰু বিল আছে মানে অসম মাজত দুই পৰিষদৰ মাজত এতিয়া বাক বিতৰণ চলি আছে। এই সন্দৰ্ভত আপোনালোকে কি ক'ব? এই সংগঠন আমাৰ তেনেকুৱা ধৰণৰ জ্ঞাত হোৱা নাই। আমি যি কি নহওক আমাৰ চেণ্ট্ৰেল পৰ্যায়ৰ আমাৰ হেৰি আছে, তেখেতলোকে যদি আমাক এটা প্ৰেছ মিট দিয়ে তেতিয়াহ'লে আমি তেখেতো এজন আমাৰ অসমীয়াই হয়, সেইটো কাৰণে আমি তেখেতলোকলৈ আমি শৃংখল চলিয়ালৈ আমি তেখেতলোকৰ আমি এটা সুপ্ৰস্তাৱ বুলি আমি ল'ব পাৰিম বুলি আশা ৰাখিছোঁ। টাই আহোম যুৱ পৰিষদ অসম, আমি টাই আহোম জনজাতিকৰণৰ বাবে টাই আহোমে আজি 26 বছৰ ধৰি আমি যুদ্ধ কৰি আহিছোঁ। 26 বছৰৰ পিছত আজি আহি এনেকুৱা এটা সন্দিক্ষণত পালোহি যে প্ৰত্যেকবাৰেই প্ৰতিখন চৰকাৰেই টাই আহোমৰ এই জনজাতিটোক তেওঁলোকে আভুৱা ভৰি আহিছে। আৰু তেওঁলোকে জনজাতিকৰণ সম্পূৰ্ণ এই বিষয়টো তেওঁলোকে ৰাজনীতিকৰণ কৰিছে, ৰাজনীতি মেৰ পাকত ভৰাই পেলাইছে। সকলোৱে জাকত থকা সকলো হাতীয়ে হাতী, কিন্তু এই আহোমখিনি কেনেকৈ হাতী নহ'ল? সিহঁত জাকৰ হাতীৰ মাজত কেনেকৈ ঘূৰা হৈ থাকিলে? এইটো বৰ আচৰিত কথা। আৰু যদি আমি চাওঁ আমি যদি সাংবিধানিকভাৱে যদি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে সংবিধান সংশোধন কৰক। আজি যিবিলাকে এছটিকৰণ হৈ আছে, যিবিলাকৰ এছটি এতিয়ালৈকে বাপ খাই আছে, তো সেইবিলাকৰ প্ৰত্যেকৰে কি সেই 5টা তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে নেকি? যিকেইটা সংবিধানত কৈছে কেতিয়াও নাই, হেৰাই গৈছে। আৰু আমাক দোহাই দিয়া হৈছে কেৱল মাত্ৰ সেই 5টা ক্ৰাইটেৰিয়াৰ কথা, আৰু 5টা ক্ৰাইটেৰিয়াৰ কথা কৈ পিনে 6 চিডিউলত আমাক অন্তৰ্ভুক্ত কৰা নাই। প্ৰত্যেকবাৰেই আমাক ৰাজনীতিকৰণ কৰা হৈছে। এইটো কিয় কৰা হৈছে? এইবাৰ আশা কৰিছোঁ বিজেপিৰ এইখন চৰকাৰে, আগৰখন যি হ'ল, এইবাৰ আশা কৰিছোঁ এজন ভাল পুৰুষ আহিছে। মই ব্যক্তিগতভাৱে আশা কৰিম আমাৰ মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই যাতে এই দিশটো তেওঁ অন্তঃকৰণে তেওঁ হাতত লয় আৰু এটা ফলপ্ৰসূ
পথ উলিয়ায়। সেইটো কথাই কেৱল নহয়, আমাৰ আৰু কিছুমান দাবী আছে, কিন্তু আজি আমি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ কেৱল মাত্ৰ চাৰিটাৰ দাবী লৈ পিনে। এই চাৰিটা দাবীৰ ভিতৰত এটা হ'ল যে আমাক জনজাতীয়কৰণ, ভৈয়ামৰ জনজাতীয়কৰণটো আমাৰ প্ৰাপ্য, আমাক লাগিবই। দ্বিতীয় কথা হ'ল আমাৰ স্বায়ত্ব শাসিত পৰিষদখন অতি সোনকালে গঠন কৰক আৰু বাজেটত ধৰা 125 কোটি অতি সোনকালে মোকলাই দিয়ক। তদুপৰি তিনিচুকীয়াখন যিহেতু তেওঁলোকে বিজেপি চৰকাৰে তেওঁলোকক ঘোষণা কৰি থৈছে যে এখন আইকনিক চিটি হিচাপে তেওঁলোকে এখন স্বীকৃতি প্ৰদান কৰিব, আৰু তাৰ বাবে তেওঁলোকে 500 কোটি টকা ধাৰ্য কৰি থৈছে, আৰু এইটো অতি সোনকালে তেওঁলোকে কাৰ্যপন্থা ল'ব। নিউজ ডেস্ক ৰিপৰ্ট, লাইট লাইভ।